মানুহৰ আমাৰ মগজুত গৈ লৈ পিনে আমাক কাম কৰাৰ আগ্ৰহ যোগাব তেতিয়া ডেফিনেটলি আগবাঢ়িব। তুমি যে উঠি অহা ডেকা মানুহ, অসমৰ ভৱিষ্যত সম্পৰ্কে তোমাৰ কি ধাৰণা? উজ্জ্বল নে অন্ধকাৰ নে কি বুলি ভাবা তুমি? অসমৰ মানে কি, আমাৰ যিবোৰ সমস্যাৰ সমাধান কৰিছোঁ, অসমৰ ডেকা শক্তিৰ ভৱিষ্যত কি? ডেকা শক্তিৰ ভৱিষ্যত মই ভাবোঁ যদি তেওঁলোকে চিন্তা চৰ্চাবিলাক ক্ষুদ্ৰ উদ্যোগৰ যদি চিন্তাধাৰা যদি লয়, মই ভাবোঁ অসমখনক অনাগত দিনত বহুত দূৰ আগবাঢ়ি লৈ যাব পাৰিব। মই ভাবোঁ ছেল্ফ এমপ্লয়ড হোৱা নিজে একোজন ছেল্ফ এমপ্লয়ড যদি হয়, ক্ষুদ্ৰ উদ্যোগটো কৰিলেই নহ'ব। ক্ষুদ্ৰ উদ্যোগে যিবোৰ উৎপাদন কৰিব তাৰ বজাৰো পাব লাগিব। তাৰ বজাৰ ডেফিনেটলি পাব। আপুনি যদি চাব যে আমাৰ যিবোৰ নাতি দূৰত থকা যিখিনি আমাৰ ষ্টেট আছে, সেই ষ্টেটখিনিৰ লগত আমাৰ এটা ৰাজনৈতিক সম্পৰ্ক চৰকাৰে বনাই দিব লাগিব। তেতিয়া আমি তাত গৈ আজি প্ৰযুক্তিবিদ্যাৰ আমি অনলাইন মাৰ্কেটিং কৰিব পাৰোঁ। বহুত ধৰণৰ আমাৰ ওচৰত সুবিধা আছে। আমাৰ ওচৰত বিজ্ঞান, আমাৰ ওচৰত ছায়েন্স টেকন'লজি আছে। তাৰ জৰিয়তে আমি আগবাঢ়ি যাব পাৰোঁ। কিন্তু আমাক সেই আগবাঢ়ি যোৱা সুবিধাকণ আমাক চৰকাৰে দস্তুমত দিব লাগিব। এতিয়ালৈকে দিয়া নাই। নাই দিয়া, এতিয়ালৈকে ক'ত দিছে? আমিতো দেখা নাই আজিলৈকে দিয়া। আপুনি যদি কওঁ মুদ্ৰা লোনৰ কথা, ডাঙৰ বা আপোনাৰ এণ্টাৰপ্ৰাইজবিলাককে মুদ্ৰা লোনবিলাক দি দিছে, যাৰ বহুত আছে। আমি আজি গৈছোঁ, আমি ফাৰ্ষ্ট জেনেৰেশ্যন যদি কওঁ, আমি প্ৰথম জেনেৰেশ্যন আমি উদ্যমী বুলি কওঁ। তুমি যোৱা, তোমাৰ ইয়াত কোনো কাম নাই। তো কথাবিলাক এনেকুৱা হৈ যায়। তো তুমি এতিয়া ভৱিষ্যত সম্পৰ্কে আশাবাদী নে নিৰাশাবাদী? তাৰ অমুক কাৰণে আশাবাদী, তমুক কাৰণে নিৰাশাবাদী এইবোৰ নকৈ আশাবাদী নে নিৰাশাবাদী এটা শব্দত কোৱা, আমাৰ প্ৰগ্ৰেম শেষ হ'ব। নিশ্চয় মই আশাবাদী। মই ভাবোঁ যে আমি অনাগত দিনত আমি অসমখনক বহুত দূৰ আগবঢ়াই লৈ যাব পাৰিম নিশ্চয়।